বাবলু, আজি মই তোমাক এটি খুব সৰু কিন্তু নীতি শিক্ষা থকা খুব ধুনীয়া সাধু এটা ক'ম দেই, তুমি শুনিবা দেই। পেহী, নীতি শিক্ষা থকা সাধু কোৱা কোৱা, মই একদম শুনিবলৈ ৰেডি হৈ আছো। সাধু কথাটোৰ নাম কি জানা? মানুহৰ জীৱনৰ আনন্দৰ উৎস। বুজিলা? মানুহৰ জীৱনৰ আনন্দৰ উৎস। কোৱা কোৱা পেহী, কৈ যোৱাচোন। বাৰু, মই আৰম্ভ কৰিছোঁ দেই। এদিন এজন দুখী ব্যক্তিয়ে তেওঁৰ সমস্যা এটা ক'বলৈ সাধু এজনৰ ওচৰলৈ গ'ল। তেওঁ গৈ সাধুজনক ক'লে, বাবা, মই জীৱনত এতিয়ালৈ অকণো সুখী হ'ব পৰা নাই। ভাবিছিলোঁ যেতিয়া মই চাকৰি এটা পাম তেতিয়া মই দেউতাক গাড়ী এখন কিনি সেইখনত ঘূৰাই ফুৰাই আনন্দ মনে ফুৰিম। কিন্তু মই চাকৰিটো পোৱাৰ আগতে দেউতা ঢুকাই থাকিল। মই তেওঁক সেই সুখখিনি দিব নোৱাৰিলোঁ। তাৰপিছত ভাবিলোঁ যে মোৰ চাকৰিৰ পদোন্নতি যদি হয় তেতিয়া পদোন্নতি হ'লে মই মোৰ পৰিয়ালটোক লৈ দূৰলৈ উৰাজাহাজলৈ ফুৰাবলৈ নিম। কিন্তু মোৰ আজিলৈ পদোন্নতিও নহ'ল। এনেদৰে মোৰ জীৱনৰ সৰু সৰু আনন্দবোৰ হেৰাই গ'ল বাবা। সেইবাবে মোক এটা উপায় দিয়কচোন। মই কি জীৱনত একো আনন্দই নাপাম নেকি প্ৰভু? তাৰপিছত পেহী? তাৰপিছত দুখী মানুহজনৰ কথা শুনি সাধুজনে ক'লে, ঠিক আছে বাৰু, তুমি মোক এই ডাঙৰ ফুলনিখন, তেওঁৰ ওচৰতে এখন ডাঙৰ ফুলনি আছিল দেই, সেই ডাঙৰ ফুলনিখনত লাইন লাইনকৈ যে ঢেৰ ফুল ফুলি আছে, তাতে থকা গোলাপ ফুলবোৰ যে ফুলি আছে তুমি দেখিছা নহয়, তাৰে পৰা আটাইতকৈ ধুনীয়া গোলাপ পাহ তুমি ছিঙি আনি মোলৈ লৈ আনাচোনগৈ। কিন্তু এটা কথা দেই, তুমি যিবোৰ গোলাপ নিচিঙাকৈ পাৰ হৈ যাবা, সেইবোৰ পাৰ হৈ যোৱা পথটোৰে কিন্তু তুমি আৰু উভতি আহিব নোৱাৰিবা, বুজিছা? আৰু আটাইতকৈ ধুনীয়া ফুলটোহে কিন্তু তুমি মোলৈ আনিব লাগিব, বুজিছা? এতিয়া যোৱা তুমি, এই বুলি সাধু বাবাই মানুহজনক ক'লে। তাৰপাছত পেহী? তাৰপাছত সাধু বাবাই কোৱাৰ পাছত মানুহজনে কি কৰিলে, ধুনীয়াকৈ ফুলি থকা গোলাপৰ গছবোৰৰ কাষে কাষে পাৰ হৈ যাবলৈ ধৰিলে। তেওঁ মনতে ভাবিলে যে আগলৈ হয়তো ইয়াতকৈ আৰু ধুনীয়া গোলাপ পোৱা যাব। ইয়াকে ভাবি তেওঁ আগবাঢ়ি গৈ থাকিল। এনেকৈ গৈ গৈ তেওঁ ফুলনিখনৰ প্ৰায় শেষৰ প্ৰান্তত উপনীত হ'ল, বুজিছা? তাতে গৈতো তেওঁ দেখিলে, ৰাম, তাত থকা ফুলবোৰচোন ক্ৰমে মৰহি যোৱা ধৰণৰহে। ইছ ৰাম, ইমান দূৰ গ'ল। তাৰপিছততো তেওঁ মহা সমস্যাত পৰিল। কি কৰিব এতিয়া? উপায় নাপায় তেওঁ সেই মৰহি যোৱা ফুলবোৰৰ ভিতৰত থকা আটাইতকৈ যিটো ভাল ধৰণৰ আছিলে আৰু ফুলটো, সেইটো ছিঙি সাধুজনৰ ওচৰলৈ লৈ আহিল। তেতিয়া তেওঁ ক'লে, বাবা, মই ফুলনিখনত ঢেৰ ধুনীয়া ধুনীয়া ফুল দেখিলোঁ, কিন্তু মনতে ভাবিলোঁ যে আগলৈ গৈ থাকিলে হয়তো আৰু ধুনীয়া ফুল পাম। তেনেকৈ ভাবি পেলাই মই আগুৱাই গৈ আছিলোঁ। কিন্তু শেষত গৈ দেখোঁ যে মৰহি যোৱা ফুলবোৰহে দেখোন সেইপিনে আছে। তেওঁ গৈ গৈ ভাল ফুলবিলাক নিচিঙি পেলাই সেই মৰহা ফুলবিলাকহে পালে নেকি গৈ? মানুহজনতো ভবাই নাছিল যে সেইপিনে গোটেই মৰহা ধৰণৰ বেয়া বেয়া ফুলবিলাকহে আছে। তেতিয়া আকৌ এতিয়া বাবাই কৈ পঠিয়াইছে যে তুমি কিন্তু একদম ধুনীয়া ফুলপাহহে আনিবা। কিন্তু মানুহজনতো উপায় নোহোৱা হ'ল। তেওঁ উপায় নাপায় কি কৰিলে, সেই মৰহা ফুলবোৰৰ ভিতৰত যিটো ভাল ফুল আছিল সেইটো ফুলকে সাধুজনলৈ লৈ আহিলে দেই। তাৰপিছত মানুহজনে আহি পেলাই সাধুজনক ক'লে যে, প্ৰভু, মইতো আপোনাৰ কথা মতে গৈ গৈ উপায় নাপায় এই মৰহা ফুলটোকেই আৰু লৈ আনিবলগীয়া হ'ল। মই ভাবিছিলোঁ আগলৈ গৈ থাকিম, ধুনীয়া ধুনীয়া ফুল দেখি থাকিম, ইয়াতকৈ ধুনীয়া পাম, কিন্তু নাপালোঁ প্ৰভু, তেনে ক'লে। তাৰপিছত কি হ'ব আৰু? মানুহজনৰ কথা শুনি সাধুজনে তেতিয়া মিচিকিয়াই হাঁহি মাৰি ক'লে, হে বৎস, তুমি সুন্দৰ ফুলৰ আশাত কেৱল আগুৱাই গৈ থাকিলা, অথচ গোটেই বাটটোত সুন্দৰ সুন্দৰ অতি ধুনীয়া ফুলেৰে ভৰি আছিল। শেষত গৈ তুমি মৰহা ফুল কেইটামানহে পালা, আৰু তাৰ পৰাই এপাহ ছিঙি মোলৈ আনিলা। ধৰাচোন, এই বাগিচাখনেই হ'ল তোমাৰ জীৱনটো, আৰু ইয়াত ফুলি থকা সৰু ডাঙৰ ফুলবোৰেই হ'ল তোমাৰ জীৱনৰ সৰু বৰ আনন্দ। কিন্তু এই সকলো সুখ আৰু আনন্দ ত্যাগ কৰি গৈ গৈ আৰু ডাঙৰ সুখ আৰু আনন্দ লাভৰ আশাত তুমি যেতিয়া গৈ থাকিবা, তেতিয়া সুখ অনুভৱ কৰিবই নোৱাৰিবা। জীৱনলৈ অহা সৰু সৰু আনন্দবোৰ উপভোগ কৰিবলৈ শিকা। ইয়াতকৈ আৰু ডাঙৰ সুখ আৰু আনন্দ লাভ কৰাৰ আশা কৰি নাথাকিবা।
বুজিছা? বাকী তেতিয়াহ'লে কি হ'ব, বাকী সুখবিলাকো বিসৰ্জন হৈ যাব, তোমাৰ পৰা আঁতৰি যাব। তাৰমানে তুমি সেই সুখ অনুভৱেই কৰিব নোৱাৰিবা। ভৱিষ্যতৰ সুখৰ কথা নাভাবি বৰ্তমানতে যিখিনি সুখ পাইছা তাকে লৈ আনন্দ কৰিব শিকা, বুজিলা? এই বুলি ক'লে সাধুজনে। তাৰপিছত পেহী? তাৰপিছত আৰু কি হ'ব? সাধুজনৰ কথা শুনি মানুহজনে উপলব্ধি কৰিলে যে হয়, আমি নিজৰ জীৱনটোত যি সৰু সৰু আনন্দবিলাক আহে সেই আনন্দবিলাকক আমি গ্ৰহণ কৰিব লাগে আৰু সেই আনন্দবোৰতে আমি উপভোগ কৰিব চেষ্টা কৰিব লাগে। আকৌ ইয়াতকৈ ডাঙৰ আনন্দ, ইয়াতকৈ ডাঙৰ সুখ তেনেকৈ বিচাৰি থাকিলে মানুহে জীৱনত সুখ লাভ কৰিব নোৱাৰে। তেনেকৈ মানুহজনে তেতিয়া উপলব্ধি কৰিলোঁ। কথাটো হয়নে নহয় বাৰু? হয় পেহী, সৰু সৰু সুখবিলাকে তাৰমানে আমি উপলব্ধি কৰিব লাগে, বেছি আশা কৰি থাকিব নালাগে, নহয়নে পেহী? বেছিকৈ ভাবি বেছি আশাত থাকিলে মানুহে কেতিয়াবা তাকো নাপায়, বুজিছা? সেইটোৱে তুমি কথাটো ধুনীয়াকৈ বুজি পালা দেই বাবলু। পেহী, মই ধুনীয়াকৈ বুজি পালোঁ কথাখিনি। বৰ ভাল লাগিল দেই সাধুটো।